ক'ত যোৱা তুমি? ক'ত যাওঁ মানে? অফিচত যাওঁ। অফিচত যাওঁ না কাৰোবাৰ লগত ডেটিঙত যাওঁ? মানে তুমি আজিৰ পৰা অফিচত যাব নালাগে। পইচা ইনকাম কৰিবৰ কাৰণে মই আছোতো। চোৱা যিটো এলা কথা আমি ৰাতি ভাল কৰি পাতিম। অলৰেডি মই বহুত লেট হৈছোঁ। অফিচত যাওঁ মই কোৱা কথা তুমি আগবাৰত বুজি নাপাওঁ নেকি? আৰে প্ৰব্লেম কি তোমাৰ? প্ৰব্লেম আছে মোৰ। তুমি অফিচত যোৱাটো মোৰ প্ৰব্লেম। কিন্তু মই কৈছোঁ কি তোমাৰ যিমান প্ৰব্লেম হৈছে। তুমি মোৰ লগত যিগিলা কৰি আছ তাকে লৈ মোৰ প্ৰব্লেম। আজিৰ পৰা তুমি অফিচত যাব নোৱাৰা। মই কি কৈছোঁ তোমাৰ যিমান প্ৰব্লেম হৈছে? জিতু জিতু হৈছে কি তোমাৰ? মোৰ চাকৰিটোক লৈ প্ৰব্লেম নেকি তোমাৰ? না কোনোবা কিবা কৈছে? মোক ভাল কৰি ক্লিয়াৰ কৰি কচোন। মোক কোনেও একো কোৱা নাই। বাছ এটাই কথা, তুমি আজিৰ পৰা জব কৰিব নোৱাৰা। তুমি একবাৰৰ কাৰণে ভাবিছা না আমাৰ ৰিলেশ্যনটো কোনফালে যাই আছে? আজি 6 বছৰ হ'ল বিয়া যাবাৰ। আমাৰ মাজত ল'ৰা ছোৱালী নাই এতিয়াও। মোৰ অফিচৰ পৰা ৰাতি অহাত দেৰি হয়। ভাত খাই শুই থাকোঁ আৰু ৰাতিপুৱা মই নুঠাৰ আগতে তুমি অফিচ যোৱা। মই ক'ত তোমাৰ লাইফত? ক'তো নাই ন? সম্পৰ্ক এটা এনেকৈ নাচলে। সম্পৰ্ক এটা চলিব লগা হ'লে ইজনে সিজনক টাইম দিব লাগিব। তুমি এলা কি কৈ আছ? জব কি একলাই ময়ে কৰি আছো নাকি? চবেই জব কৰে আজিৰ দিনত। সেইটোৱেতো প্ৰব্লেম। চবে যিটো কৰি আছে আমিও সেইটোৱে কৰি আছোঁ। মই জব কৰি আছোঁ, মই ভাল চেলাৰী পাওঁ, আমাৰ একো ফাইনেন্সিয়েল প্ৰব্লেম নাই। তাতে তুমি কিয় জব কৰিব লাগে? জমি তুমি মোক সময় দিয়া যাতে আমি ভালকৈ ফিউচাৰ প্লেনিং কৰিব পাৰোঁ। ইমান পইচাৰ মোৰ প্ৰয়োজন নাইতো, মোক কেৱল তোমাক লাগে। আৰু তথাপিও যদি তুমি মোৰ কথাখিনি বুজি পোৱা নাই তেনেহ'লে যোৱা, কৰা যোৱা। আৰু শুনা, ৰাতিপুৱাৰ কাৰণে চৰি। গুড মৰ্ণিং। আজি তুমি অফিচ নাযাওঁ? নাযাওঁ যিটো মই বহুত ভাবিলোঁ। মোৰ কাৰণে ফেমিলি বেছি ইম্পৰ্টেণ্ট। তুমি চবতকৈ আগত। আজিৰ পৰা এই মোৰ জব। চাহৰ টেষ্ট ল, স্পেচিয়েলি তোমাৰ কাৰণে বনাইছোঁ আজি। ভাল হৈছে। থেংক ইউ। আজিৰ পৰা আমি সপ্তাহত এদিন বাহিৰত ফুৰিব যাম আৰু একেলগে টাইম স্পেণ্ড কৰিম। থেংক ইউ, মোক যে বুজি পাইছ তুমি। আৰু এটা কথা শুনা, জীৱনত যিমান পইচা ইনকাম কৰিলেও সেই পইচাৰ একো মূল্য নাই যদি সেই সম্পৰ্কত মৰম আৰু সময় নাথাকে।